স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক আৰু আপোনালোকে নিশ্চয় ৰাস চাক চালাক নলবাৰীৰ মানুহ হিচাপে ৰাসটো চাব মই বেছি বেমাৰ কাৰণে চাব নাপালোঁ ৰাসটো এইটো বেলেগ কথা ডিম্পুৰ দোকানত ধোৱা অলপ বিস্কুটো খাব নাপালোঁ চব বেলেগ কথা আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰে ষ্টাৰ্ট কৰা নলবাৰীৰ ৰাসখন এবাৰ বেলেগ ৰঙা আহিছিল কাৰণে টুইন টাৱাৰটোৰ কাৰণে আৰু এইটো আছিল নলবাৰীৰ ৰাসৰ মেইন গেটটো আপোনালোকে দেখাই পাইছে আৰু মানুহটো দেখাই গমেই পাইছে গৈ আৰু এতিয়া আহিছোঁ আমি আচলতে নলবাৰী ৰাসৰ পিছত বৰভাগ গ্ৰন্থমেলাৰ কথাক লৈ যিহেতু 13 তাৰিখ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বৰভাগ গ্ৰন্থমেলা আৰু ডিচেম্বৰৰ মাহ ঠাণ্ডা পৰিছে আৰু য'ত ঠাণ্ডা আছে জুইটো লাগিবই ভাই আমাৰ মেইন মানুহ গতিকে আমাৰ ঘৰত জুই চুই ধৰিছে তো বলক আমি আচলতে গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টো বনাবলৈ আহিছোঁ মোৰ লগত আছে জুবিন মানে আমাৰ নিবিৰ তাৰ লগত আমি যাম গতিকে বলক আমি তালৈকে গৈ আছোঁ উঠি লৈ পেলাই আমি ডাইৰেক্ট তাকে যাই আছোঁ হাতখোলা আৰু এই চান্সতে আপোনালোকক দেখাই লওঁ আমাৰ ঘৰৰ গাতে লাগি থকা কোটালকুছি শ্ৰী শ্ৰী জয় জগন্নাথ মন্দিৰটো আপোনালোকক দেখাই দিলোঁ বহুতেই দেখা নাই হয়তো দেখাসকলে কিন্তু গমেই পাইছে বাৰু আৰু গ্ৰন্থমেলাৰ ক্ষেত্ৰলৈ যাওঁতে যিহেতু বৰভাগ কলেজৰ সন্মুখেৰে আমি যাব লাগে আৰু তেতিয়া যদি বৰভাগ কলেজৰ এটা দৃশ্য নলওঁ তেতিয়া মনটো দুখ লাগে এইখনে আমাৰ আপোনাৰো আপোন মানে বৰভাগ কলেজখন এইখনেই দিয়ক আৰু এনেকৈ আহি আমি মহামহোপাধ্যায় বীৰেশ্বৰ আচাৰ্য সোঁৱৰণী গ্ৰন্থমেলা ক্ষেত্ৰখন আহি পালোঁ যিখন আচলতে বৰভাগ কালাক হাইস্কুল খেলপথাৰ বুলিও আপোনালোকে জানে তো সেই গাইছ ময়ো আহি পালোঁ দিনদাৰ লগত ধুনীয়াকৈ আৰু দিনদা সেইফালে কিবা এটা কামত বিজি হৈ আছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে এখন ফিল্ডত মানে কি গ্ৰন্থমেলা আৰু অনুষ্ঠিত হ'ব বোলে দিনতে তাৰমানে নিউজ আছে নিউজত কিবা কিবি কথা কৈছে আপোনালোকে চাওকচোন মানে সেইখনেই ফিল্ড যিখন ফিল্ডত আচলতে বৰভাগ গ্ৰন্থমেলা 13 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 13 তাৰিখৰ পৰা 17 তাৰিখলৈ এইবোৰ হ'ল কিতাপৰ বিপিনীসমূহৰ কাৰণে সংৰক্ষিত ঠাই এইবিলাকতে ঠাইতে আচলতে দোকানবিলাক হ'ব আৰু এই দোকানবিলাক আপোনালোকে যদি চাই সেই দোকানবিলাক কমপ্লিট এনেকৈ আৰম্ভ কৰি একদম সেনেকৈ যায় তাতে যাব সেনেকৈ আৰু এই সন্মুখত যে দেখিছে এইটো যে বনাই আছে এইটো এটা চেল্ফি পইণ্ট বৰভাগৰ দৰে এখন উন্নত ঠাইত মানে য'ত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া সেই ঠাইখনত যদি এখন গ্ৰন্থমেলা নহয় তাতকৈ মানে ডাঙৰ কথা নাই আৰু গতিকে বৰ্তমান এই গ্ৰন্থমেলাৰ কাৰণে প্ৰস্তুতি অংগত আছে আৰু আমাৰ লগত আছে চিনাকি মুখখন দেখাই দিওঁ ৰ'ব এখেত আছে কাইলৈ পৰৰ ভিতৰতো গোটেইখিনি আৰু সুন্দৰ হৈ উঠিব গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ আহক দলে বলে আহক গ্ৰন্থ ক্ৰয় কৰক ইয়াত সময় পাৰ কৰক আনন্দদায়ক বৌদ্ধিক সময় পাৰ কৰক অসমৰ প্ৰখ্যাত সাহিত্যিকসকল আহিব কবিসকল আহিব দুই এগৰাকী জনপ্ৰিয় ইউটিউবাৰো থাকিব লগতে গীতৰ অনুষ্ঠান থাকিব সাংস্কৃতিক সন্ধিয়া থাকিব শংকৰদাও জড়িত হৈ আছে আহিব চবে ইয়াতে গ্ৰন্থমেলালৈ স্বাগতম জনাইছোঁ বৰভাগ গ্ৰন্থমেলাৰ লগত নলবাৰী ডিষ্ট্ৰিক্টৰ আচলতে জড়িত নোহোৱা মানুহ আচলতে নাই সঁচা কথা ক'বলৈ গ'লে আপোনালোকে প্ৰথমবাৰ 2021 চনৰ গ্ৰন্থমেলাখন দেখিয়ে গম পাইছে মানুহে কেনেকুৱা হৈছিল মানে চহা জীৱনৰ এই আঘোণৰ মাহটো খুবেই ব্যস্ত আৰু এই ব্যস্ততাৰ মাজতো এই বৰভাগ অঞ্চলৰ যিবিলাক যুৱ প্ৰজন্ম তেওঁলোকে কিতাপৰ প্ৰতি যিটো মানে আকৰ্ষণ সেইটো মানে গঢ় দিছে আৰু যোৱাবিলো আহিছিলোঁ মই ইয়াত খুবেই ভাল লাগিছিল বিভিন্ন অনুষ্ঠান আছে যে চিত্ৰাংকন আছিল সেইবিলাক ল'ৰাৰ শৈক্ষিক যিটো জগত সেই জগতখনক আগুৱাই নিয়াৰ কাৰণে যি চেষ্টা তাৰ কাৰণে বহুত ধন্যবাদ কৈছে যে ধন মানে চুৰ কৰিব পাৰে বিদ্যা চুৰ কৰিব নোৱাৰে আৰু সেইকাৰণে বৰভাগৰ যিবিলাক যুৱ প্ৰজন্ম তেওঁলোকে সেই চিন্তাটোকে হৃদয়গমন কৰিছে সিফালে গ্ৰন্থৰে বিপণীবিলাকৰ মানে হেৰিবিলাক বনাই আছে এখন হ'ব সেই মঞ্চখন যিখন মঞ্চত আচলতে বৰভাগ গ্ৰন্থমেলাৰ সমস্ত যি কাৰ্যক্ৰমণিকা ইয়াতে কৰা হ'ব এই আচলতে বনাই আছে গোটেইখিনি হৈ থকা নাই হয়তো কালিৰ পিছত গোটেইখিনি হৈ যাব আৰু সেইফালে দেখা পাই আছে খানা চলি আছে আপোনালোকক দেখাই পাইছে অলৰেডি আৰু এই গ্ৰন্থমেলাখন আচলতে প্ৰথমবাৰ যেতিয়া 2021 চনত গ্ৰন্থমেলা আমি চিন্তা চৰ্চা কৰিছিলোঁ হৈছিল যে আমি সফলতা পাম নে নাপাম কিন্তু যেতিয়া আমাৰ সকলো মানুহে আমাক কৈ দিলে যে বৰভাগৰ দৰে ঠাই এখনত যদি গ্ৰন্থমেলা এখন নহয় তাতকৈ মানে দুখ লগা কথা একো নাই গতিকে সেই বস্তুবিলাক আমি চাই চিন্তা চৰ্চা কৰি আমি তাৰপিছত 2021 চনত আমি মানে আৰম্ভণি কৰিছিলোঁ গ্ৰন্থমেলাখনৰ আৰু তাৰ মূল দায়িত্ব আছিল প্ৰথম চিন্তা চৰ্চাত আছিল তাজিম আৰু আমাৰ প্ৰদীপ দা তাজিমে বৰ্তমান খানা খাই আছে খানা খাই থকাতে মই তাক আচলতে হেঁচামাত ধৰিম কি ক'বা মই কৈছোঁ যে মানে 2021 চনৰ যিটো আমাৰ গ্ৰন্থমেলা সেই গ্ৰন্থমেলাৰ প্ৰথম চিন্তা চৰ্চাটো তোমাৰ পৰা আৰম্ভ হৈছিল তোমাৰ প্ৰথম চিন্তাটো তাৰপৰা আমি গোটেইমাখাই লগ লাগি বাৰু মোৰ বিয়াৰ কাৰণে মই লাগব নালাগে সেইটো বেলেগ কথা গতিকে কি ক'বা এইবাৰ তাৰমানে কথাটো হৈছে আমি এটা সপোন দেখিছিলোঁ আৰু সমূহৰ আশীৰ্বাদত এই গ্ৰন্থমেলাখন সফল হৈছে অকলে সফল কৰা সম্ভৱ নহয় সমূহ ৰাইজে আহি সেই গ্ৰন্থমেলাখনত গ্ৰন্থ কিনিছিল মূল কথাটো হ'ল আমি গ্ৰন্থমেলালৈ আহিলে নহ'ব এখনি গ্ৰন্থ আমি কিনিব লাগিব গতিকে তাত বিভিন্ন অনুষ্ঠান হৈছিল প্ৰতিটো অনুষ্ঠানত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰে 2021 বৰভাগ গ্ৰন্থমেলা সফল ৰূপায়ণ হৈছিল কিমান টাইম হ'ল জানেনে 4:32 আৰু 4:32ত খিচিৰি চলি আছে
মানে খোৱাৰ সময় পোৱা নাই মানুহে ৰাতিপুৱা 8:30 বজাৰ পৰা এতিয়ালৈ আমি প্ৰতিজন মানে স্বেচ্ছাসেৱকে খুব কষ্ট কৰি কাম কৰি আছে, কিন্তু কষ্ট অনুভৱ কৰা নাই। মাজতে আমি যে এনেকৈ লাগি আছোঁ, এই লাগি থকাৰ উৎসাহ ক'ত জানেনে? যোৱা বছৰ মানে 2021 চনৰ যিখন গ্ৰন্থমেলাৰ সফলতা, সেই সফলতাৰ কাৰণে আমি ইয়াতে এনেকৈ লাগি আছোঁ। আৰু সেই সফলতাখিনি এইবছৰ যদি লগত লাগি যায়, তাৰমানে দুগুণ যেতিয়া হ'ব, এই গ্ৰন্থমেলাখন কেনেকুৱা হ'ব, গতিকে আপোনালোকে ভাবি চাওক। দিনমণি দাক আমি খুব আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত আমাৰ এগৰাকী খুব সক্ৰিয় সদস্য। যোৱাবাৰ 2023 তেখেত আমাৰ এগৰাকী মূল সদস্য আছিল, আৰু এইবাৰো দিনমণিদাৰ যি উৎসাহ, যি অনুপ্ৰেৰণা, এই অনুপ্ৰেৰণাই আমাক অধিক উৎসাহিত কৰি তুলিছে, অধিক অনুপ্ৰাণিত কৰিছে। তাইৰো মানে এখন কবিতা পুথি এইবাৰ আমাৰ গ্ৰন্থমেলাতে উন্মোচন কৰা হ'ব। আহিব আৰু মোৰ কিতাপখন ইয়াতে পাব। কিতাপখনৰ নাম হৈছে আলফুল, আৰু 14 তাৰিখে সন্ধিয়া কিতাপখন ইয়াতে উপলব্ধ হ'ব। এটা বানপীড়িত অঞ্চলত, এটা গ্ৰাম্য অঞ্চল, তাতে এখন গ্ৰন্থমেলা, সেইটোৱে আচৰিত, আৰু সেই আচৰিত বস্তুটোৱে চাব আহিব। এই যোদ্ধাখিনিক মই দেখাই আছোঁ, বৰ্তমান চবেই খোৱাত ব্যস্ত হৈ আছে, মাছৰুম আছে আৰু এই গোটেই মাখাই জড়িত হৈ আছে। এইটোৱে হ'ব চেল্ফি পইণ্ট তথা চাংঘৰটো, সেই বিশেষ আকৰ্ষণ আমাৰ গ্ৰন্থমেলাৰ। আৰু ইয়াতে বৰ্তমান বনাই আছে, আপোনালোকক আজি বৰ্তমান দেখাব নোৱাৰিম, হয়তো কালি ইয়াতে সম্পূৰ্ণ হৈ থাকিব। দাদা, কালি সম্পূৰ্ণ হ'ব নাই এইটো বস্তু? পৰহি হ'ব। আৰু গ্ৰন্থমেলাৰ যিখন ক্ষেত্ৰখন মূলতঃ এখন খেলপথাৰ হয়, আৰু খেলপথাৰৰ এটা পেভিলিয়নো আছে, আৰু পেভিলিয়নৰ পৰা ওপৰৰ পৰা যিখন দৃশ্য আচলতে গ্ৰন্থমেলাখনৰ এনেকুৱা দেখা হ'ব, যেতিয়া সম্পূৰ্ণ উঠিব, আপোনালোকে ইয়াত উঠিও আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এইখন হৈছে সেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, যিখনৰ খেলপথাৰত আচলতে আমাৰ গ্ৰন্থমেলাখন হৈ আছে। এই বৰভাগ কলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখন আশাৰী শিক্ষানুষ্ঠান আচলতে বৰভাগৰ এখন, আৰু আটাইতকৈ পুৰণা শিক্ষানুষ্ঠান হাইস্কুল বুলি ক'ব লাগিলে এইখনৰ নামেই আমাৰ মনলৈ আহে আচলতে। তো আহি মই ভ্লগটোৰ শেষৰ ফালে আহি পাইছোঁ, আৰু বৰ্তমান শেষৰ ফালে আমাৰ প্ৰণৱ দাও আছে, এফালে আপোনালোকক নেদেখোৱা মুখখনে দেখাই আছোঁ, প্ৰদীপ দাও আছে গ্ৰন্থমেলাৰ লগত জড়িত, মানে মূল সমন্বয়কজনে হৈছে প্ৰদীপ দা। আৰু প্ৰাদীপ এফালে যে পাৰ্বিন আছে, বাকী কংকনাকটো লগাই পাইছে, আৰু আমাৰ ল'ৰা এটা আছে ধৃতিৰাজ। গতিকে আমি বৰ্তমান এতিয়া এই গ্ৰন্থমেলাৰ সম্পৰ্কে আমি অলপ গধূলি আড্ডা চলি আছে, ধুনীয়াকৈ আমি চাহ তাহ খাই আমি ঘৰত যাম এতিয়া। আৰু শেষত ফাইনেলি আপোনালোকক কৈছোঁ যে আহিব 13 তাৰিখৰ পৰা 17 তাৰিখলৈ লগ পাম সকলোকে। এইখিনি আৰু ধন্যবাদ।